বেক টু মাই ইউটিউব চেনেল। তো গাইজ মই আজি আপোনালোকক দেখুৱাম ঘৰত বহিয়ে কেনেকৈ আপোনালোকে হোমমেড ব্লাছাৰ তৈয়াৰ কৰিব পাৰে। চ' আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক যদি ভাল লাগে মোৰ ভিডিঅ'টো তেনেহ'লে পুৰা সম্পূৰ্ণ ভিডিঅ'টো চাব। তো আহক গাইজ। চ' গাইজ এয়া বেদনা লৈছোঁ মই, তাজা বেদনা একদম পুৰা। এইখিনি লাগিব, এইটো মেইন বস্তু হয়। আৰু ইয়াক গোলাপ জল, সেন্দুৰ আৰু অকণমান গ্লিচিৰিন আৰু বেদনাটো মানে পুৰা ৰসটো উলিয়াই ল'ম। ওলাই কিনে গুটিবিলাক বাকীবিলাক পেলাই দিম। চ' এয়া মই বেদনাটো মানে ৰস কৰিলোঁ, গলি কিনে এইবিলাক ওলাই পেলাই দিলোঁ। চ' এতিয়া মই ইয়াতে অকণমান গ্লিচিৰিন দিলোঁ, সেন্দুৰ দিলোঁ, দি কিনে মিক্স কৰিলোঁ। আৰু এয়া চাওক হোমমেড ব্লাছাৰটো ৰেডি হৈ গ'ল। মই এতিয়া ঘৰত বনোৱা হোমমেড মোৰ ব্লাছাৰটো যে মই ৰেডি কৰিলোঁ, সেইটো মই মোৰ স্কিনত মানে চিক্সবিলাকত এপ্লাই কৰি মই দেখুৱাম। হাততো মই এপ্লাই কৰি দেখুৱাইছোঁ আপোনালোকক। চ' এতিয়া চিক্সত এপ্লাই কৰি দেখুৱাম। চ' এয়া চাওক। নেচাৰেল স্কিন টাইপ লাগি আছে, এনেকুৱা লগা নাই যে মই মানে কিবা দিছোঁ মুখত। এনেকুৱা লাগি আছে যেন মোৰ এইটো নেচাৰেল স্কিন হয়। চ' আপোনালোকেও এইটো ইউজ কৰি চাব পাৰে ঘৰত। আৰু সেন্দুৰটো মানে স্কিনত একো ক্ষতি নকৰে, বহুতে চাগে গম নাপায়, এইটো ইনফেকশ্যন নকৰে একো স্কিনত। আৰু বেদনাৰ ৰসটোতো ভালেই হয়, এইটো আপোনালোকে দিব পাৰে। আৰু আপোনালোকে যদি ডিপ ব্লাছাৰ মানে বিচাৰে তেতিয়াহ'লে সেন্দুৰটো অকণমান বেছিকৈ দিব আৰু মানে বেদনাটো অকণমান কমকৈ দিব, তেতিয়াহ'লে হৈ যাওক। মোক এনেকুৱা লাইটটোৱে ভাল লাগে, নেচাৰেল স্কিন টাইপ লাগে। চ' মই এইটো দিছোঁ। চ' আপোনালোকে ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্টত জনাব। আৰু মাষ্ট বি ইউজ কৰি চাব, তেতিয়াহ'লে গম পাব। চ' গাইজ এয়া চাওক, একদম স্কিনৰ লগত মিলি গৈছে, হাতত উঠি আহে। চ' ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু পাৰিলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।